বিটিআৰৰ শান্তি সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। তেওঁলোকে বিচৰা নাছিল যে বিটিআৰত বন্দুকৰ শব্দ শেষ হৈ যাওক। তেওঁলোকে বিচৰা নাছিল যে বিটিআৰৰ বড়োলেণ্ডৰ যুৱক যুৱতীসকলে অস্ত্ৰ হাতত লোৱা যুৱক যুৱতীসকলে মাক দেউতাকৰ কোলালৈকে আকৌ উভতি যাওক। শান্তিপূৰ্ণ বিটিআৰ বহু লোকে বিচৰা নাছিল আৰু সেইকাৰণে বিটিআৰৰ শান্তি চুক্তিৰ পিছত এই চুক্তিখনৰ অপব্যাখ্যা কৰি এই চুক্তিৰ বিভিন্ন ধৰণৰ কথা বতৰা কৈ বিটিআৰখনক পোনপ্ৰথমে দুৰ্বল কৰাৰ চক্ৰান্ত চলিছিল। নিৰ্বাচন হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়া, বিজেপি, এডিপি আমি সকলোৱে লগ লাগি বিটিআৰত চৰকাৰ কৰিলোঁ। চৰকাৰখনক স্থিতি ল'বলৈ ৩-৪ মাহ সময় দিয়া হোৱা নাছিল। আজি বোলে হাইকোৰ্টত কেছ, কালি বোলে অনাস্থা প্ৰস্তাৱ, কালি বোলে আন ষড়যন্ত্ৰ। ৬ মাহ সময় আমি তেনেকৈ পাৰ কৰিলোঁ। বিটিআৰৰ নিৰ্বাচনৰ পিছত বিধানসভাৰ নিৰ্বাচন আহিল। বিধানসভাৰ নিৰ্বাচনৰ পিছতে ক'ব গ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিবলৈ সুবিধা পালে। যদিও তেওঁক আজি আমি কৈছোঁ যে এবছৰ প্ৰমোদ বড়োৰ হ'ল, এবছৰ চকীত বহা হ'ল, কিন্তু কাম কৰিবলৈ তেওঁ আচলতে সুবিধা পাইছে যোৱা ৬ মাহ আৰু ৭ মাহত। আৰু এই সময়খিনিৰ ভিতৰত মাত্ৰ ৬ মাহ ৭ মাহৰ ভিতৰত বিটিআৰৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিল। NDFৰ যুৱকসকল ঘৰলৈ উভতি আহিল আৰু তাৰ লগে লগে যিবিলাক আন সৰু সুৰা সংগঠনৰ জন্ম হৈছিল তেওঁলোকৰ ৰাষ্ট্ৰ জীৱনৰ মূল সুঁতিলৈ উভতি আহিল। প্ৰথমবাৰৰ বাবে আজি আমি দেখা পাইছোঁ যে বিটিআৰৰ জীৱনলৈ প্ৰকৃতাৰ্থত শান্তি আজি আহিছে। আজি বিটিআৰত অস্ত্ৰৰ শব্দ নাই, বিটিআৰত আজি তেজৰ ঠাকু নাই। বিটিআৰত এতিয়া উন্নয়ন আৰু বিকাশৰ জয়গান এক নতুন বিটিআৰৰ ফালে আজি আমাৰ সমাজখন আগবাঢ়িছে। এই যোৱা ৬ মাহৰ ভিতৰত আমি দেখা পাইছোঁ বিটিআৰৰ জীৱনলৈ উন্নয়নৰ এটা নতুন দিগন্ত আহিব ধৰিছে। কেইটামান দিন আগত আমি বিটিআৰলৈ আহিছিলোঁ আৰু এই বিটিআৰত ২৭৭৪ গৰাকী NDFৰ প্ৰাক্তন সদস্যৰ আমি সংস্থাপনৰ তেওঁলোকক আমি ৰাষ্ট্ৰ জীৱনলৈ মূল সুঁতিলৈ উভতি আহিবৰ বাবে আমি সহায় কৰি দিবলৈ সক্ষম হৈছিলোঁ। আমি বিটিআৰ চুক্তিৰ পিছত বিটিআৰৰ সীমাৰ যি পৰিৱৰ্তনৰ কথা আছিল, যে বিটিআৰৰ লোকৰ স্বপ্ন আছিলে যে বিটিআৰ আৰু আগবাঢ়িব লাগে, বিটিআৰৰ আৰু প্ৰসাৰ হ'ব লাগে, সেই দিশতো আমি কমিটি নিৰ্বাচন কৰিব পাৰিছিলোঁ আৰু সকলো ধৰণৰ হিয়াৰিং আজি আমি কমপ্লিট কৰিবলৈ পাৰিছিলোঁ। PP বাৰ্মা ডাঙৰীয়াৰ আকস্মিক বিয়োগ নহ'লে বিটিআৰৰ আন এক দফা ইতিমধ্যে আমি হয়তো কামত আমি এক প্ৰকাৰ আমি ক্ৰিয়ান্বিত কৰিব পাৰিলোহেঁতেন। যোৱাকালি এই বিটিআৰৰ সীমা নিৰ্ধাৰণৰ বাবে অসম চৰকাৰে এজন নতুন অধ্যক্ষ নিযুক্তি কৰিছে আৰু আমি বিচাৰিম যে খুব কম সময়ৰ ভিতৰতে বিটিআৰৰ লোকৰ